সকলোকে স্বাগতম পংখীৰ আৰু এটা নতুন ব্লগলৈ বি ফৰ ব্লগ আৰু আপোনালোকে মোক নকৰিব বি ফৰ ব্লগ আজি আকৌ একে ৰুটিন এতিয়া 6:30 বাজিছে এতিয়া মই গা পা ধুই কৰি আহিলো আজি আকৌ মই এটা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে যাম এফালে কলে যাম এতিয়া নকওঁ আৰু সেই আমাৰ বাইদেউহঁতৰ লগতে যাম দুৰ্গা মাৰ ওপৰত কোৱাস্তুতি গীত হয় সেইকাৰণে আমি তাত যাম যেহেতু এতিয়া দুৰ্গা পূজা আহি আছে বাইদেউহঁতে প্ৰত্যেক বছৰে দুৰ্গা পূজা আগে আগে এটা গীত তেওঁলোকে আপোনালোকৰ কাৰণে আগবঢ়াই আহি আছে আৰু এইবাৰো ঠিক একে আৰু সেই গীতটোতে মই দুৰ্গা মাৰ গীতৰ ওপৰতে আজি যি ভিডিঅ' শ্বুট হ'ব তাতো মই অকণমান ওলাম ময়ো ডান্স কৰিম আৰু আপোনালোকে সেই ভিডিঅ'টো মই পিছত আপোনালোকক লিংক দি দিম আপোনালোকে চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব এতিয়া মোৰ আধা আধি ওলোৱা হৈ গৈছে বাকি কাপোৰ পিন্ধিব আছে কানফুলি অৰ্নামেন্টছ লগাবলৈ আছে তাৰপিছত মই কমপ্লিট ৰেডি হৈ যাম তাৰপিছত আমি ওলাম মোৰ এতিয়া ওলাই হৈ গৈছে প্ৰায় এতিয়া আমি কিবা এটা খাই পেলাই ওলাই যাম আৰু আমি এতিয়া ওলাই আহিলো আজি আমি যাম শিলঘাট কামাখ্যালে তাতে আজি শ্বুটিং হ'ব শ্বুটটো হ'ব আৰু আজি মোৰ লগত আহিছে মা সদায় থাকে আৰু ৰামজতন খুৰা তেওঁ গাড়ী চলাই আছে এয়া হৈছে ৰামজতন খুৰা আৰু এয়া মা এয়া আজি পুৰা একদম মালকিন বহি লৈছে আগত আৰু মোক আজি অকলে দিছে পিছফালে মই আজি অকলে শুই যাব পাৰিবা ঘাট বাইপাছ এইফালে যায় গুৱাহাটী এইফালে যায় মানে তাৰ অপজিটত যায় পিনে তেজপুৰ আৰু এই সাইডে আমাৰ কঠিয়ালি পা যোনটো চিধা চিধি এইফালে যায় নগাঁও ৱেলকাম টু নগাঁও আৰু এয়া আমি এতিয়া তেজপুৰ ৰোডত গৈ আছোঁ বৰঘাটৰ পৰা তেজপুৰ ফালে এই সাইডে আমি গৈ আছোঁ আৰু আজি বতৰটো ৰ'দো নহয় বৰষুণো নহয় অঁ ৰামজতন খুৰাই কৈছে এনেকুৱা বতৰ ভাল লাগে আৰু আমি এতিয়া আৰামত গৈ আছোঁ গৈ পেলাই অলপ সময় লাগিব কিমান সময় লাগিব গৈ পাওঁতে 1 ঘণ্টামান লাগিব তাৰপিছত আমি পাই যাম আমি এতিয়া কলিয়াবৰ পালোহি কলিয়াবৰৰ পৰা আকৌ গৈ আছোঁ মায়ে কল কিনিব গৈছিলে এইফালে আহিলে ইয়াতে কল কিনিবই দাদা বৌ মা কল কিনিবই কল খাই ভাল পায় কলিয়াবৰৰ আৰু ময়ো চিপছ আনিব দিছোঁ বহুত দিন হ'ল খোৱা নাই কাৰণে মা গৈছে সেইখনজনী মা তাতে গৈ পেলাই মায়ে মোলে চিপছ কিনি আহি গ'ল কল কি কল মা আৰু মোৰ চিপছ কি পাহাৰীয়া মালভোগ কল মেক্স চিলি ফ্লেভাৰ আৰু মোৰ খোৱা ষ্টাৰ্ট আমি এতিয়া আহি পাই গ'লোহি এয়া হৈছে শিলঘাট ইয়াত বাইদেউহঁতে ৰেডি হৈ গ'ল আৰু আমিও আহি পাই গ'লোঁ এখন সন্মুখতেই ব্ৰহ্মপুত্ৰখন বাইদেউ তাৰপিছতে এয়া আহি আমি এতিয়া ইয়াত ভিতৰলৈ গৈছে ভিতৰত মাইনাহঁতে মেকআপ কৰি আছে মেকআপ আৰ্টিষ্ট এগৰাকী মাতিছে আৰু এগৰাকী কোৰিঅ'গ্ৰাফাৰ আৰু লগতে ময়ো আল্টা লগাই ল'লোঁ কাৰণ মই ঘৰৰ পৰা লগাই অহা নাই বগা কাপোৰ নহ'লে লাগি যায় এতিয়া আমি ওপৰলৈ আহি আছোঁ খোজকাঢ়ি বহুতখিনি ওপৰে আহিব লাগে আৰু নাজানো কিমান আছে গাড়ীখন লৈ অহা হয় মেবি ভাল আছিলে এতিয়া ইমান ৰ'দ দিছে দেখিছে আপোনালোকে আৰু এনেকৈ খোজকাঢ়ি গৈ পেলাই তাত আকৌ ডান্স কৰাটো অকণমান কঠিন যেনেই লাগিছে এতিয়াই ভাগৰ লাগি গৈছে কাষতে ব্ৰহ্মপুত্ৰখন কিন্তু ৰ'দ দিলেও বতাহ কিন্তু বহুত মাৰি আছে খুব বতাহ মাৰি আছে সেইকাৰণে ভাল লাগিছে আৰু আমি আহি এতিয়া কামাখ্যা দেৱালয় পাই গ'লোহি ইয়াতো বেলেগ গানৰ শ্বুটিং হৈ আছে এয়া হৈছে শ্ৰী শ্ৰী কামাখ্যা দেৱালয় 1746 খ্ৰীষ্টাব্দ আমি এতিয়া কামাখ্যা দেৱালয়ৰ ভিতৰত সোমালোঁ আৰু মায়ে ভৰি তিয়াই লৈছে তাৰপিছত আমি সেৱা কৰিম আমি এতিয়া দেৱালয়ৰ সন্মুখ ভাগৰ পৰাই ইয়াৰ পৰা চাকি কিনিম
আমি দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তাৰ পাছতে আমাৰ গানটোৰ শ্বুটিঙৰ কাম আৰম্ভ হৈ গ'ল। এতিয়া আমাৰ ফাৰ্ষ্ট শ্বুটটো লোৱা হৈ গ'ল। ইয়াতে মন্দিৰৰ ভিতৰতে লোৱা হৈছে। তাৰ পাছত এতিয়া বেলেগ এটা লোকেশ্যনত আকৌ লোৱা হ'ব। আলোচনা কৰি আছে সকলোৱে। আৰু এয়া আমাৰ নিৰ্মলী বাইদেউ, চিনি পাইছে। আৰু এয়া হৈছে ঋতুৰাণী মৌচুমী বাইদেউ। নমস্কাৰ সকলোকে। এওঁ গান কি কয় ধুনীয়া অভিনয়ো কৰে, আকৌ ধুনীয়া গানো গায়। আৰু এই বাইদেউ বহুত ধুনীয়া গান গায়। আপোনালোকে চাগে আগতে পাইছে, শুনিছে এওঁ গান। আৰু সংস্কৃত আপুনিও কওক, বাইদেউ কৈ দিয়ক। হ'ব, নিজে ক'বলৈ বেয়া লাগিছে। বাইদেউ আমি যোনখিনি শুনি থাকোঁ একদম ফেমাছ ৰঞ্জন বেজবৰুৱা, তেওঁৰ যোনখিনি ভূপেন হাজৰিকাৰ সংগীত হওক, অন্য গীত হওক, সংস্কৃতত অনুবাদ কৰিছে। আৰু এই বাইদেৱে যোনখিনি ফিমেল ভইচ আছে তাত কণ্ঠদান কৰিছে বহুত ধুনীয়াকৈ। আৰু আপোনালোকেও শুনিছে আৰু শুনি থাকিব বাইদেউ। আৰু আমাৰ এই গীতটো যিটো আমি দুৰ্গা পূজাৰ কাৰণে কৰিছোঁ, সকলোৱে যাতে আদৰি লয় সেইটো আশা কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। এয়া মই ব্লগ কৰি থকা মাজতে মোৰ এডাল খুলিয়ে দিলে। অ' বাপ এয়া দেখিছে নহয় বান্দৰৰ প্ৰকোপ। বহুত বান্দৰ আছে ইয়াত। আমাৰ ৰূপলেখা বাইদেউ। আৰু ৰূপলেখা বাইদেউক আপোনালোকক মই আগৰটো ব্লগত জাষ্ট অকণমান কৈ দিছিলোঁ যে এগৰাকী ৰূপলেখা বাইদেউ, তেতিয়া কথা পতা হোৱা নাছিলে। এতিয়া আকৌ আপোনালোকক কথা পতাই দিব আহিছোঁ। আৰু বাইদেৱে বহুত ধুনীয়া গান গায়। এই যোনটো আমি দুৰ্গা পূজাৰ কাৰণে যোনটো গান আপোনালোকৰ মাজলৈ আহি আছে, সেই গানটো এওঁলোক তিনিওগৰাকীয়ে মিলি পেলাই গাইছে। আৰু এই গীতটিৰ মই ক'ব বিচাৰিছোঁ, এই গীতটিৰ প্ৰথম প্ৰস্তুতিটো বাইদেৱে সদায় প্ৰত্যেক বছৰে কৰে। আমি লগত খালি সহযোগ কৰোঁ। প্ৰতি বছৰেই হয়। আৰু বাইদেউ কিবা এটা কৈ দিয়ক। কি ক'ম, আজি ইয়ালৈ আহি পেলাই খুব ভাল লাগিলে। কামাখ্যা মাৰ ওচৰলৈ আহি পেলাই আমি দুৰ্গা মাক সাক্ষাৎ পোৱা নিচিনা লাগিছে। খুবেই ভাল লাগিছে। এই ভিডিঅ'টো ৰিলিজ হোৱাৰ পিছত আশা কৰিছোঁ আপোনালোকে সকলোৱে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আশা কৰিলোঁ মা ভগৱতীৰ নাম লৈ। জয় মা দুৰ্গা। জয় মা দুৰ্গা। এতিয়া সকলোৱে প্ৰসাদ গ্ৰহণ কৰিলে। আমি প্ৰসাদ খালোঁ। কৰি আছো। এয়া হৈছে বিৰতি। বিৰতিত উঠাই মাজে মাজে আকৌ শ্বুটিঙৰ মাজলৈ। আমি এতিয়া ওপৰৰ পৰা আহিলোঁ। এইফালেদি গৈছিলোঁ কামাখ্যা দেৱালয়লৈ। আৰু এইফালে সন্মুখতে এখন ব্ৰহ্মপুত্ৰ। গোহালৈ তৰ বিশাল বাহু আকোৱালি ল'লে পাহাৰ ভৈয়াম। এইখনেই হৈছে বুঢ়ালুইত মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। আৰু আমি ইয়াত এতিয়া লুইতখন ভৰালুইত হৈ আছে। আৰু ৰাস্তাৰ কাষলৈকে পানী হৈছে। এইটো ওচৰতে ৰাস্তাটো দেখিছে। আৰু এইখন ব্ৰহ্মপুত্ৰ। এতিয়া আমি খাই ল'লোঁ। ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছিলেই। তাৰ পাছতে আকৌ অকণমান চেঞ্জ কৰি ল'লোঁ। আৰু বাইদেউহঁতে তাতে ব্ৰহ্মপুত্ৰ পাৰত কৰি আছে শ্বুটিং কৰি। তাৰ পাছতে আমি ত্ৰিশূলধাৰীলৈ যাম। ত্ৰিশূলধাৰীত নেক্সট শ্বুট ল'ব। আৰু এতিয়া কেইটা বাজিছে? এতিয়া 2:47 হৈছে। আজি চাগে 4টামান বাজিব। তাতকৈ বেছি দেৰি হ'ব নালাগে। ক'ৰ পৰা আহিলে খাখেদি তেজা সিয়ে ভাঙি নিবলৈ কিলো। ৰিপিট। এতিয়া আমি শিলঘাটৰ পৰা ত্ৰিশূলধাৰীলৈ গৈ আছোঁ।
ত্ৰিশুলধাৰী ইয়াৰ নেক্সট শ্বুটটো হ'ব। আমি আহি পেলাই পাই গ'লোহি লোকেশ্যন আৰু ত্ৰিশুলধাৰীলৈ অকণমান আগলৈ বাট আৰু এয়া আমি ত্ৰিশুলধাৰীৰ ওচৰত উপস্থিত হৈছোঁ। ভাল লাগিছে লোকেশ্যনটো খুব। ইয়াতো আমাৰ শ্বুটিং চলিব। সঁচাকৈ বহুত ধুনীয়া, ব্ৰহ্মপুত্ৰখন একদম লগতে। ব্ৰহ্মপুত্ৰৰ এতিয়া সোঁত বহুতেই বেছি হৈ আছে। আমি ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া আমি যাম ত্ৰিশুলধাৰীলৈ। এইফালে ৰাস্তাটো বৰ ভাল লাগিছে, পুৰা গছ গছনি আৰু সৰু সৰু ৰাস্তা। ত্ৰিশুলধাৰী পাই গ'লোহি। এয়া ত্ৰিশুলধাৰী মন্দিৰ আৰু এয়া সন্মুখতে দোকান আছে আৰু এইফালে মা ৰূপলেখা বাইদেৱে ধূনামলা ঠিক কৰি আছে, কাৰণ আমাৰ নেক্সট শ্বুটিঙত ধূনামলাৰ প্ৰয়োজন হ'ব। আৰু এইফালে আমাৰ বাইদেউহঁতৰ শ্বুটিং আৰম্ভ হৈ গ'ল। এতিয়া ব্ৰহ্মপুত্ৰ পাৰতে শিলৰ ওপৰত শিৱলিংগ আছে, ত্ৰিশূল আছে, ত্ৰিশুলধাৰী যিহেতু ইয়াতে বাইদেউহঁতৰ লাষ্ট শ্বুটটো ইয়াত হ'ব। এতিয়া আমাৰ অলমষ্ট শেষে হৈছেহি, লাষ্টৰ শ্বুট লৈ আছে ইয়াত বাইদেউহঁতে আৰু এইখিনিতে এওঁলোকক চিনাকি কৰি দিওঁ। এতিয়া কৈ দিয়া। মোৰ নাম অনন্যা বৰা। অনন্যা বৰা। নমস্কাৰ, মোৰ নাম জিৰণী শৰ্মা। আৰু নমস্কাৰ, মোৰ নাম কৃতিকা দেৱী। কি পঢ়ি আছে কৈ দিয়া। মই ক্লাছ 10ত। ময়ো 10তে। মই 9ত। আৰু আজি আমি একেলগে চাৰিওগৰাকীয়ে নাচিছোঁ আৰু বাইদেউ 3গৰাকী। আৰু আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত এনজয় কৰিছোঁ। ব্ৰহ্মপুত্ৰ পাৰত ন? ঠিকে আছে। আৰু আগতে আমি এটা বিহু ডান্স কৰিছিলোঁ, তাত লগ পাইছিলোঁ। তুমিও আছিলা? তুমি নাছিলা নেকি? এই নাছিলে, এওঁলোকক আগতে মই পাইছোঁ, আজি আকৌ লগ পালোঁ, সেইকাৰণে ভাল লাগিছে। আৰু এইফালে এতিয়া বাইদেউহঁতেও কৰি আছে। বাইদেউহঁতো এইবাৰ পুৰা ডান্স কৰাত ব্যস্ত। আজি আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল। এতিয়া সকলো ঘৰা ঘৰি বুলি ওলাইছে আৰু আন্ধাৰো হৈ আহিছে, সেইকাৰণে আমিও এতিয়া যাবলৈ ওলাইছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'বোৰ ব্লগবোৰ চাবলৈ নাপাহৰিব। আৰু এইফালে বান্দৰ।